আহোমৰ কাৰণে নহয় সি ৰাজনীতিৰ কাৰণে ৰাজনীতি দলৰ চামচা হ'বৰ কাৰণে দল খুলিছে গোটেই দল খুলিছে কেৱল ৰাজনীতিৰ লগত জড়িত কাৰ লগত জড়িত সিহঁতি কোনোবাই যদি কয় মই আহোমৰ কাৰণে নহয় সি ৰাজনীতিৰ কাৰণে ৰাজনীতি দলৰ চামচা হ'বৰ কাৰণে দল খুলিছে जोंनि सुबुं अनजिमायानो बांसिन थेवबो दिनैसिम नासयजादों सोबख'जादों मुगैजादों नेवसिजादों আমি ট্রাইবেল সিধা মানুহ সিধা কথা বড়োসকলে কয় বড়ো ভাইসকলে কয় আমাক ঠগিলে আমাক দিয়া নাই যদি উপকৃত হয় 10 ভাগত কি থাকিব 10 ভাগত এই পেকেজ থাকিব নহয় জানো খুলিছে কেৱল ৰাজনীতিৰ লগত জড়িত কাৰ লগত জড়িত সিহঁতি কোনোবাই যদি কয় মই আহোমৰ কাৰণে নহয় সি ৰাজনীতিৰ কাৰণে ৰাজনীতি দলৰ চামচা হ'বৰ কাৰণে দল খুলিছে কোনোবাই যদি কয় সিহঁতি মটকৰ উন্নয়ন কৰা নাই কৰিছে ৰাজনীতি কোনোবা এটা ৰাজনীতিৰ লগ পৰোক্ষ বা প্ৰত্যক্ষভাৱে সহায় কৰিবৰ কাৰণে দল খুলি ৰাখিছে মৰাণো তেনেকুৱা মটকো তেনেকুৱা কলিতাও তেনেকুৱা ব্ৰাহ্মণো তেনেকুৱা বড়ো তেনেকুৱা কাৰ্বিও তেনেকুৱা বা তিৱাও তেনেকুৱা মিচিঙো তেনেকুৱা কৈবৰ্তসকলো তেনেকুৱা চবেই তেনেকুৱা এটা চাহ জনগোষ্ঠী তেনেকুৱা এটা কৰি থৈছে চব ৰাজনীতিভাৱে আমাক ভাগ এই ৰাজনীতিৰ লগত এইখিনি ধৰ্ম হৈ গ'ল ধৰ্ম এতিয়া যিটো নেকি ৰিলিজিয়াছ কাল কৰি ৰাখিছে ৰাজনীতি কালটোতো আছে কাল কৰি ৰাখিছে ৰিলিজিয়াছ কাল কৰি মানুহক মানে বিলিফ পেজিষ্টেঞ্চত ৰাখি থৈছে খালি অন্ধবিশ্বাসৰ ওপৰতে অন্ধবিশ্বাস যি কয় কাল এনেকুৱা ধৰণৰ মানে কাল কৰি ৰাখিছে যে ৰিলিজিয়াছভাৱে ধাৰ্মিকভাৱে এনেকুৱা ধৰণৰ নিবিড়ভাৱে এটা মগজ ধুলাই কৰি ৰাখিছে সিহঁতি যি ওপৰলাই যি কয় ৰাজনীতিৰ উদ্দেশ্যত যেনেকৈ কৰিব লাগে মানে ধাৰ্মিকভাৱে সেই তেনেকৈ কৰিছেতো নহ'লেতো আজি গৰু মাংস আৰু গাহৰি মাংসৰ লগত লাগি থাকে নেকি এইটোৱে আকৌ মছজিদত পেলাবগৈ বা গাহৰি মাংস এইটোৱে আকৌ পেলাব মন্দিৰত গৰু মাংস এইবিলাকতো ৰাজনীতি নেতাবিলাকে কৰিছে গোটেই মানে সমগ্ৰ অসমখন ৰাজনীতিৰ একদম এই বাষ্পবিলাক মেলি আমাৰ অসমখন শেষ কৰি পেলাইছেতো ছ'চিয়েলি একেবাৰে ধুঁৱলি কৰি পেলাইছে তাৰ পৰা উত্তৰণ ঘটাব লাগিবতো উত্তৰণ ঘটাব লাগিব উত্তৰণ যদি ঘটাব নোৱাৰে এই যুৱচামেই কৰিব যুৱচাম কিন্তু পিঠি দিছেতো যুৱচামে এনেকুৱা ভাৱ আমি ট্রাইবেল সিধা মানুহ সিধা কথা মুছলমানসকলকো এছটি কৰক গতিকে অসমখনক গোটাই এছটি কৰি দিয়ক তাতে বেছি লাভ আছে আৰু ইয়াত আৰু হিন্দু মুছলমান কাজিয়া হ'ব নালাগে গোটাই এছটি হৈ গ'ল সকলো কাকৰা খামুক খাওয়া আৰম্ভ কৰি দিয়ক আমি আটাইতকৈ লাজ পাওঁ 600 বছৰ আহোম ৰাজত্ব কৰাৰ পিছত কিংডম সকলে আজি যে এছটি হ'ব বিচাৰিছে মই আহোম হলেতো এছটি হ'ব খুজিলে মই সুইচাইড কৰি দিলোহেঁতেন আমি ট্রাইবেল সিধা মানুহ সিধা কথা সিধা মানুহ সিধা কথা 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি বিৰোধ কৰিম সিধা তাত কোনো বেকাতেৰা নাই সিধা কথা বিৰোধ কৰো কিয় কৰো 1996 চনতে সকলোৱে গম পাই থৈছে কিয় কৰিছো এই ৰাজনীতিত চৰকাৰী পক্ষ শাসকীয় পক্ষ বা বিপক্ষই আজি যদি ষড়যন্ত্ৰ কৰিছে এই সমাবেশৰ জৰিয়তে এখেতসকলক আমি জনাই দিব বিচাৰিছো আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ নচলিব কোনোবা কয় আমাক কোনোবা ক'ব বিচাৰে ভোটৰ সময়ত চাই ল'ম ভাই ৰাজনীতি 5 বছৰ এই জনজাতি সমাজ জীৱন ভৰৰ কাৰণে থাকিব আমাৰ নতুন প্ৰজন্মৰ সংবিধানে দিয়া যি সাংবিধানিক প্ৰদত্ত এই প্ৰদত্তৰ অধিকাৰ আমাৰ নতুন প্ৰজন্মৰ কাৰণে চিচিটো আৰু এই জনজাতি সংগ্ৰামী এই সতীৰ্থসকলে জীয়াই ৰাখিব লাগিব এই কথাই স্পষ্ট ইয়াত কোনো লোক ভাগ নাই কোনোবা ক'ব বিচাৰে ৰাজনীতিৰ চৰকাৰী পক্ষক গালি দিছে কোনোবাই ক'ব বিচাৰে বিৰোধী পক্ষক গালি দিছে নাই আমি গালি নিদু আমাৰ নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে আমি একগোট হৈছো আৰু আমাৰ নিজৰ জাতিৰ অস্তিত্বক আমি ৰক্ষা কৰিব লাগে সেয়াই স্পষ্ট কথা এই মঞ্চৰ পৰা যিসকল
যিসকল শাসক বিৰোধীৰ পাৰ্টীয়ে আজিৰ দিনত মুকলিকৈ 6 জনগোষ্ঠীক সমৰ্থন কৰিছে তেখেতসকলক অহা 25 নৱেম্বৰৰ দিনা বিধানসভা চলিব এই সময়ত আমাৰ পক্ষ যদি নলয় তাৰ কিন্তু পৰিণাম ইয়াতকৈ বেছি ভয়ানক হ'ব সেই কথা মই আজিয়ে আপোনালোকক কৈ থৈছো ৰাইজ দীঘলীয়া কথা কৈ লাভ নাই এক গোট যিসকল মানুহে আজি আমাৰ আদিত্য খাগলাৰী কোন বুলি কৈছে তেখেতসকলক ইয়াৰ পৰা জনাব বিচাৰিছো আদিত্য খাগলাৰীৰ কণ্ঠ অকলশৰীয়া নহয় 40 লক্ষ জনজাতিৰ একে সুৰৰ একেটা কথা সিধা কথা সকলোকে পুনৰবাৰ সংগ্ৰামী জিন্দাবাদেৰে সকলোলৈ এই যি আহ্বান এই আহ্বান প্ৰত্যেকটো জনজাতি গাঁৱলৈকে নিব লাগিব প্ৰত্যেকটো জনজাতি গাঁৱত থাকে আমাৰ এই ঐক্যতাক আকৌ প্ৰমাণ কৰিব লাগিব এই প্ৰমাণেৰে মোৰ এই সমূহ বক্তব্য সকলোলৈ মোৰ সমূহ বক্তব্য সামৰিছো পুনৰবাৰ এবাৰ সকলোৱে হাত দুটা উঠাই চিঞৰক ট্ৰাইবেল ঐক্য জিন্দাবাদ ট্ৰাইবেল ঐক্য জিন্দাবাদ ট্ৰাইবেল ইউনিটি জিন্দাবাদ সিসিতুয়া জিন্দাবাদ ট্রাইবেল অঙ্গ জিন্দাবাদ ট্রাইবেল ইউনিটি জিন্দাবাদ ট্রাইবেল ইউনিটি জিন্দাবাদ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নচলিব এই যুদ্ধ চলিছে এই সংগ্ৰাম চলিছে এই যুদ্ধ চলিছে এই সংগ্ৰাম চলিছে ট্রাইবেল ইউনিটি জিন্দাবাদ ট্রাইবেল ইউনিটি জিন্দাবাদ জয় সিসিতুয়া ধন্যবাদ ট্রাইবেল নহওঁতে দাদাগিৰিটো ষ্টাৰ্ট হৈছে অসমীয়া মূল সুতিৰ যিবিলাক জনগোষ্ঠী তেওঁলোকৰ সৈতে ট্ৰাইবেলে কেনেকৈ সহবাস কৰিব কেনেকৈ একেলগে বাস কৰিব গ্ৰুপটো এছটি হোৱাৰ লগে লগে এই সৰু ক্ষুদ্ৰ জনজাতিবিলাক যে নৌভেৰ হৈ যাব ক্ৰমান্বয়ে তেওঁলোকৰ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন টোটেলি নাইকিয়া হৈ যাব এটা ৱাৰ্ড মেম্বাৰ পৰ্যন্ত জিকিবলৈ সক্ষম হ'ব পঞ্চায়তত আজিৰ তাৰিখত আহোমৰ দৰে এডভান্স কমিউনিটি এটাই কেলৈ এছ টি বিচাৰিব লাগে কিয় বিচাৰিব লাগে 3জনকৈ মুখ্যমন্ত্ৰী যাৰ তেওঁলোকে প্ৰতিষ্ঠা কৰিলে অসমত প্ৰত্যেক মিনিষ্ট্ৰীত 4-5জনকৈ মন্ত্ৰী থাকে কেবিনেট মন্ত্ৰী এমএলএটো নেধাৰ IAS IPS IRS IFS APSCত মেক্সিমামটো আহোমৰ OBC হিচাপে আহোমসকলেই ৰিপ্ৰেজেণ্ট কৰে তো গতিকে ক্ষুদ্ৰ জনজাতি জনগোষ্ঠীবিলাকৰ ভৱিষ্যতৰ কথাটো তেওঁলোকে চিন্তা কৰক গুণী জ্ঞানী মানুহ তেওঁলোকৰে আছে ইণ্টেলেকচুৱেল তেওঁলোকৰে আছে আহোম কোচ ৰাজবংশী আৰু চুতীয়াৰ ক্ষেত্ৰত ছ'চিঅ' ইকনমিক ছাৰ্ভে কৰিব লাগিব ষ্টেট বেৰিয়াৰ উঠাই অসমৰ ট্ৰাইবেলকো আকৌ দিল্লীত ST মৰ্যাদা দিব লাগিব ঝাৰখণ্ডত বিহাৰত উৰিষ্যাত বা উত্তৰ প্ৰদেশত অসমৰ বড়ো কাৰ্বি মিচিং তিৱা ৰাভাসকলকো তাত ট্ৰাইবেলৰ মৰ্যাদা দিব লাগিব এডভান্স আৰু পপুলাৰ গ্ৰুপক STত ৰিকগনিশ্যন দিলে শিডিউল ট্ৰাইব হিচাপে ৰিকগনাইজ কৰিলে এক্সিষ্টিং ট্ৰাইবেলৰ কিমান ক্ষতি হ'ব সেইটো বৰ্ণনা কৰিব নোৱাৰি জনবহুল আৰু আগবঢ়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে গুৱাহাটীত চিচিটোৱাৰ গণসমাৱেশ যি ধৰণৰ বক্তব্য ৰাখিছে এইটো অগণতান্ত্ৰিক আৰু অসংবিধানিক কথা বুলি আমি বিবেচনা কৰিছো তেখেতলোকে কৈছে আহোম ডেভেলপ যে আমি কৈছো যে আহোমে যেতিয়া অসমত এতিয়া মনাৰ্কি গভৰ্ণমেণ্ট আছে কিন্তু সেই সময়ত আমাৰ নীতি আদৰ্শ কি আছিল আমাৰ নীতি আদৰ্শ আছিল সাম্যবাদ আৰু সমাজবাদ সাম্যবাদ আৰু সমাজবাদৰ অৰ্থটো যদি আদিত্য খাগলাৰী ডাঙৰীয়াই বুজি পায় তেতিয়ালে তেখেতে এই ধৰণৰ কথাকাণ্ডৰ মাজেৰে আহোম জনগোষ্ঠীৰ সমালোচনাৰ টাৰ্গেট কৰি নললে হয় ছ'চিঅ' ইকনমিক ছাৰ্ভেটো কম্পেৰিজন বিটুইন আহোম এণ্ড বড়ো এইটো হোৱাটো আমি বিচাৰো আমি কৈছো যে হিষ্টৰিকেল ষ্টেটাছ কাৰেণ্ট ৰিকগনিশ্যন ইকনমিক ডেভেলপমেণ্ট ইনকম এমপ্লয়মেণ্ট এণ্ড ইকনমিক এক্টিভিটিজ এইকেইটাৰ ওপৰত কম্প্ৰিহেনশ্যনটো হ'ব লাগে বড়ো এণ্ড আহোম আৰু সম্পূৰ্ণ চাইণ্টিফিকেলি আৰু ষ্টেটিষ্টিকেলি এই কামটো হ'ব লাগে বুলি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক বিনম্ৰতাৰে অনুৰোধ জনাইছো যি আহোমে 600 বছৰ ৰাজত্ব কৰিলে এতিয়া অসমত যদি চাবলৈ যায় যে অসমত সবচে বিদেশত যদি কোনোবা চাকৰি কৰি বেপাৰ কৰি আছে সেইটো হ'ল আহোম আজি অসমৰ বাহিৰত IAS IPS সবচে বেছি আছে যদি অফিচাৰ আছে যদি ডক্টৰ ইঞ্জিনিয়াৰ সেইটো হ'ল আহোম গতিকে সেই আহোম জনগোষ্ঠীটো আৰু যিসকলৰ ভাৰত স্বাধীনৰ আগত আৰু পিছত প্ৰত্যেকটো বিধানসভাত আজি তেখেতসকলৰ মন্ত্ৰী আছে মাজে মাজে CM আছে এই জনগোষ্ঠীটোক যদি আজি কোনোবা হাজঙৰ লগত কোনোবা যদি ক্ষুদ্ৰ জনগোষ্ঠীৰ লগত ৰাখিব বিচাৰে এই জনগোষ্ঠীবিলাকৰ অৱস্থা কি হৈ যাব আজি চাব লাগিব আজি যদি পুঠি মাছৰ লগত যদি ডাঙৰ বৰালি মাছবিলাকক সোমাই দিয়া হয় পুঠি মাছ জানো বাচি থাকিব 14টা ট্ৰাইবেল জনগোষ্ঠীৰ জনসংখ্যা হ'ল 38 লাখ
কিন্তু অকল 6টা জনগোষ্ঠীৰ জনসংখ্যা হৈছে প্ৰায় 1.5 crore 1.5 কোটি গতিকে আজি পপুলেশ্যনটো কম্পিট কৰিব নোৱাৰে কোৱালিটিটো কম্পিট কৰিব নোৱাৰে কোনো দিশতে কম্পিট কৰিব নোৱাৰে আৰু হিটো যদি কৰিব যায় এটা ইতিহাসিক ভুল হ'ব মই বৰঞ্চ ইয়াত এইটোকে ক'ব বিচাৰিম যেহেতু জনজাতিকৰণটো নকৰিলে অসম আৰু জীয়াই নাথাকে বুলি ভাবিছে গতিকে একবাৰতে আহোমতকে পিছপৰা হ'ল কলিতাসকলক এছটি কৰক আৰু আহোমতকে পিছপৰা হ'ল নাথযোগীসকলক এছটি কৰক মিয়াসকলে এছটি বিচাৰি আছে মিয়াসকলক এছটি দিয়ক আৰু ইয়াৰ লগতে আজি গৰিয়া মৰিয়া তেখেতসকলেতো ইয়াৰে হয় ৰাজবংশী বড়োৰ প্ৰায় তেখেতসকলে ধৰ্মান্তৰ হৈ পেলাই আজি মানে ইয়াত মানে তেখেতসকলে গৰিয়া মৰিয়া দেশী হৈছে তেখেতসকলকে এছটি কৰক আৰু বাকী যিখিনি আছে যে আজি OBC গোৰ্খাসকলে এছটি বিচাৰিছে তেখেতসকলক এছটি কৰক আৰু বঙালীসকলৰ যিসকল প্ৰথমৰ প্ৰায় 71 আগৰ পৰা আছে তেখেতসকলকে এছটি কৰক মুছলমানসকলকো এছটি কৰক গতিকে অসমখনক গোটাই এছটি কৰি দিয়ক তাতে বেছি লাভ আছে আৰু ইয়াত আৰু হিন্দু মুছলমান কাজিয়া হ'ব নালাগে গোটাই এছটি হৈ গ'ল সকলো কাকৰা শামুক খোৱা আৰম্ভ কৰি দিয়ক সকলো গাহৰি খোৱা আৰম্ভ কৰি দিয়ক এইটো গোটাই এছটি হৈ পেলাই একেলগে মিলি ভাগি থাকিলে হ'ল তাকে আৰু বেলেগ ৰাজনীতি ইয়াত একো মই দেখিবলৈ পোৱা নাই গতিকে আজি যিটো কৰিবলৈ গৈ আছে এইটো ইনজাষ্টিছ এইটো ঘোৰ ইনজাষ্টিছ আৰু এইটো আমি সদায় ফাইট কৰি যাম কোনোবাই যদি আমাক ৰঙা চকু দেখুৱাই যদি এছটি হ'ব বিচাৰিছে এই সকলো মানুহক মই সাৱধান কৰি দিছো কোনোবাই যদি ৰঙা চকু দেখুৱাই যদি আমাক ভয় দিব খোজে সেই ৰঙা চকু আমি কাঢ়ি ঘুচিয়াই মুখখন উলিয়াই দিবৰ কাৰণে চকু উলিয়াই দিবৰ কাৰণে সাংবাদিক আমি নকৰো কোনো নেতাই কৈছে হু ইজ আদিত্য খাখলাৰী আজি মই ক'ব খোজো যে আদিত্য খাখলাৰী আজি 1 লক্ষ মানুহ আদিত্য খাখলাৰী কণ্ঠটো হৈছে অসমৰ 42 লাখ জনজাতিসকলৰ কণ্ঠ আজি মাত্ৰ ট্ৰেইলাৰে হৈছে ট্ৰেইলাৰ আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰ ওচৰতে আছে জুবিনদাৰ চিনেমা আহিছিল ৰৈ বিনালে তাৰ আগত ট্ৰেইলাৰ আহিছিল আৰু জনজাতিসকলৰ ঐক্যতা অধিকাৰ সুৰক্ষিত স্বাৰ্থত এইটো ট্ৰেইলাৰ হয় লাজ পাওঁ 600 বছৰ আহোম ৰাজত্ব কৰা পিছত কিংডমসকলে আজি যে এছটি হ'ব বিচাৰিছে মই আহোম হলেতো এছটি হ'ব খুজিলে মই চুইচাইড কৰি দিলোহেঁতেন বসন্ত গগৈ ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছো আটাচুৰ সভাপতি ডাঙৰীয়া যে তেওঁ আমাক প্ৰমাণ কৰি দিলে যে আহোমসকল বেলেগ বৰ্তমানৰ ট্ৰাইবেলসকল বেলেগ আহোমসকলৰ লগত আমি সমানে সহাৱস্থান কৰিব নোৱাৰো তেওঁলোক হৈছে আগবঢ়া আমি বৰ পিছপৰা ইয়াৰ উদাহৰণটো আমি ক'ত পালো শিৱসাগৰ জিলা পৰিষদৰ সভানেত্ৰীত যেতিয়া মিচিং মহিলা এগৰাকী অধিষ্ঠিত হ'ল লটাৰীৰ যোগেদি আটাচুৱে কি কৰিলে ইয়াৰ প্ৰতিবাদত শিৱসাগৰ স্তব্ধ কৰি পেলালে মই আটাচুক ধন্যবাদ জনাইছো অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি কেতিয়াও মানি ল'ব নোৱাৰো লোকৰ কমিটিৰ ৰিকমেণ্ডেশ্যন ফলো কৰিব লাগিব চৰকাৰে আদিম অৱস্থা প্ৰাপ্তিৰ লক্ষণ সুস্পষ্ট সংস্কৃতি যাৰ আছে ভৌগোলিকভাৱে বিচ্ছিন্ন ঠাইত যিসকল লোক থাকে অন্যান্য জনগোষ্ঠীৰ সংস্পৰ্শত আহিবলৈ যাৰ লজ্জাবোধ আছে দ্বিধাগ্ৰস্ততা আছে যিবিলাক জনগোষ্ঠী সাংস্কৃতিকভাৱে ভাষিকভাৱে শৈক্ষিকভাৱে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে পিছপৰা সেইসকল জনগোষ্ঠীকহে ট্ৰাইবেল কৰা হয় জনজাতি জন্ম হৈ পেলাই প্ৰমাণ পত্ৰ নহয় নাপায় জন্ম হোৱা আগতে জনজাতি হ'ব লাগিব তাৰ পিছতে জনজাতি হৈ জন্ম হ'ব কাৰণ এইটো আমাক প্ৰকৃতিয়ে দিছে এই অধিকাৰৰ আগতে আমি অসমৰ ভূমিপুত্ৰ এই জংঘল আমি কাটিছো জংঘল ৰক্ষণাবেক্ষণ কৰিছো আৰু প্ৰকৃতিয়ে আমাক জনজাতিৰ স্বীকৃতি তাহানিও দিছে 1996 চনত মাত্ৰ এটা জনগোষ্ঠীক এছটি কৰিছিল 6 মাহৰ কাৰণে আৰু সেই 6 মাহত আৰু সকলোবোৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত ট্ৰাইবেলৰ কাৰণে সংৰক্ষিত আসনবিলাক কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীয়ে হস্তগত কৰিছিল আনকি মাজুলী যি ৰিজাৰ্ভ চিট ট্ৰাইবেলৰ তাৰ পৰা MLA জিকি আহিবলৈ সক্ষম হৈছিল মাত্ৰ এটা জনগোষ্ঠী এছটি হওঁতে আমাৰ এই অৱস্থা আৰু 6টাকে যদি বৃহৎ আৰু আগবঢ়া জনগোষ্ঠীবিলাক যদি ট্ৰাইবেল হ'বলৈ হয় আমাৰ অৱস্থা কি হ'ব ৰাইজ এই 96ত আমাক লাঠি মাৰি দিয়া হ'ল তাৰমানে ইঞ্জিনিয়াৰিঙত চিট নাই মেডিকেলত চিট নাই কটনকলত চিট নাই চাকৰিত নাই কুৰুণা দত্ত বুলি কোৱা মানুহজন ডুপ্লিকেট ভাৰ্জন MLA হৈ গ'ল আৰু লাষ্ট অস্ত্ৰ হ'ব ইয়াক কোনোবা আমি সকলোৱে কওঁ আমি হিন্দু বুলি কওঁ তেতিয়াহ'লে আমি যদি 25 তাৰিখত যদি আমাৰ উল্টা পাল্টা কৰে 45 লাখ জন যদি আমি কম আমি হিন্দু নহয় আমি কৈ দিম 4জন মন্ত্ৰী অসম বিধানসভাত আছে স্পিকাৰ আছে ডেপুটি স্পিকাৰ আছে এই 22জন বিধায়ক MLA অহা 25 নৱেম্বৰত কি ভূমিকা লয় ৰুলিঙত আছে অপজিশ্যনত আছে য'তে নাথাকক কিয় জনজাতি আপোনাৰ জন্মগত অধিকাৰ তাৰ পিছতে আপুনি বিধায়ক ইয়াৰ পিছত কোকৰাঝাৰত এখন বিশাল ৰেলী হ'ব জোনাইত এখন বিশাল ৰেলী হ'ব ইয়াৰ পিছত মৰিগাঁৱত হ'ব ধুবুৰীত হ'ব ডিফুত হ'ব আৰু উজনি অসমত
ডিব্ৰুগড় নহ'লে শিৱসাগৰত আমি বিশাল সভা আয়োজন কৰিম আমি দেখুৱাই দিম যে জনজাতিসকল শক্তিশালী আৰু অসমখনক চাৰি সীমা যদি জনজাতিসকল যদি নাথাকে এই অসম কেতিয়াও সুৰক্ষিত নহয় এফালে অসম উত্তাল হৈছে জনজাতিকৰণৰ দাবীত ঠায়ে ঠায়ে বিশাল প্ৰতিবাদ আৰু আনফালে প্ৰতিবাদৰ বিৰুদ্ধে প্ৰতিবাদ ইয়াৰ মাজতে আহি আছে 25 নৱেম্বৰ এতিয়া ৰজাঘৰীয়াৰ স্থিতি হ'ব অতি গুৰুত্বপূৰ্ণ আমি পোনপ্ৰথমে সিধা কথা আমাৰ ক'বলগীয়া তাত একো নাই আমি ট্ৰাইবেল তেওঁলোকে যি জনজাতিকৰণৰ তেওঁলোকে বিচাৰিছে এইটো আমি বিৰোধ কৰিছোঁ আৰু বিৰোধ কৰি যাম যিহেতু আমি এতিয়া হাস্যকৰ বিষয় যে তেওঁলোকে এতিয়া এই যে ট্ৰাইবেল জনজাতি তেওঁলোকে বিচাৰিছে কিন্তু এইটো হাস্যকৰ বিষয় কিয় বুলি ক'লে তেওঁলোকে 600 বছৰ ৰাজত্ব কৰিছে তেওঁলোকৰ 3জনকৈ মুখ্যমন্ত্ৰী হৈছে কিন্তু এই উচ্চখাপৰ তেওঁলোকে জনজাতিয়ে তেওঁলোকৰ এই গোষ্ঠীসমূহে এতিয়া এই জনজাতি বিচাৰিছে কিন্তু হাস্যকৰ বিষয় আমি আজি এই সমাৱেশৰ পৰা অহিয়নি দিব বিচাৰিছোঁ তেওঁলোকক সিধা আমি ক'ব বিচাৰোঁ যে আমি এই জনজাতিকৰণ তেওঁলোকে যি বিচাৰিছে আমি বিৰোধ কৰিছোঁ আৰু এজ এ TMPK হিচাপে আমি ট্ৰাইবেল হিচাপে আমি বিৰোধ কৰিছোঁ আৰু বিৰোধ কৰি যাম এইটো বহুত চিন্তনীয় বিষয় এতিয়া আমাৰ সেইকাৰণে আমাৰ গোটেই ট্ৰাইবেল সমাজে আমাৰ জনজাতি সমাজে আমাৰ এতিয়া একত্ৰিত হ'বলৈ বাধ্য হৈছোঁ যে যিহেতু তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে যিহেতু তেওঁলোকৰ যি চিন্তাধাৰা তেওঁলোকৰ উচ্চখাপৰ তেওঁলোকৰ বহুত এতিয়া ট্ৰাইবেল অকলশৰীয়াকৈ আমি যুঁজিব লগা হৈছে আৰু চৰকাৰ হওক বা তেওঁলোকৰ নানা ধৰণৰ পদবীয়ে হওক প্ৰশাসনিক পদবীয়ে হওক তেওঁলোকৰ উচ্চখাপৰ তেওঁলোকৰ আছে বিষয়া আছে এইকাৰণে তেওঁলোকে কি কৰিছে ষড়যন্ত্ৰমূলকভাৱে আমাৰ অধিকাৰসমূহ এতিয়া তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে কাঢ়িব বিচাৰিছে কিন্তু এইকাৰণে আমি এই জনসমাৱেশৰ পৰা আকৌ এবাৰ আমি ক'ব বিচাৰোঁ যে ট্ৰাইবেল ইউনিটি জিন্দাবাদ আৰু ট্ৰাইবেল আমাৰ ইউনিটিত থাকিব আৰু যেতিয়ালৈ ট্ৰাইবেল ইউনিটি থাকিব তেতিয়ালৈ এই 6 জনগোষ্ঠীয়ে কেতিয়াও জনজাতিকৰণ পাব নোৱাৰে অসমৰ চুকে কোণে আলফা তেতিয়া অসম মানে ভাৰতবৰ্ষ সংকিত হৈ গৈছে যে অসম এবাৰ আঁতৰি গুচি যাব সিহঁতৰ কিন্তু এটা কথা এই যে আমাক ডিফাং কৰিব আমাক দুৰ্বল কৰিবৰ কাৰণে সিহঁতে লাখ সিহঁতৰ ইণ্টেলেকচুৱেল আছিলে বাৰু এতিয়াও লাখ ইণ্টেলেকচুৱেল সিহঁতৰ প্ৰতিনিয়ত আলফাৰ ওপৰত ৰিচাৰ্চ কৰিব ইয়াক কেনেকে ডিফাং কৰিব পৰা যায় কেনেকৈ মানে ইয়াতে নেশ্যনেলিজিমটো সম্পূৰ্ণ আৰু যাতে কংক্ৰিট নহয় যদি সম্পূৰ্ণ কংক্ৰিট হয় নেশ্যনেলিজিম তেতিয়াহ'লে কিন্তু আলফা স্বাধীন হৈ যাব তেতিয়া কি কৰিলে এই আমাৰ যিটো নেশ্যনেলিজিমটো ক্ৰেক ডাউন কৰিবৰ কাৰণে নেৰো নেশ্যনেলিজিমটো সৃষ্টি কি কৰিলে জনগোষ্ঠীয় মানে সংগঠন সৃষ্টি কৰিলে আমকা সৃষ্টি কৰিলে টাই আহোম সৃষ্টি কৰিলে BLT সৃষ্টি কৰিলে মিচিং TMT সৃষ্টি কৰিলে মিচিঙৰ সৃষ্টি কৰিলে আৰু অন্যান্য ৰাভা চিকিউৰিটি ফ'ৰ্চ সৃষ্টি কৰিলে আমাৰ গোটেই এইটো আমাৰ যদি চব ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট বা সকলো জাতি জনগোষ্ঠীক লৈ আমি আমাৰ সংগঠনটো নেতৃত্ব দিছিলোঁ এইটো ডিফাং কৰাৰ লগে লগে আমি গোৱালপাৰাত ৰাভা চিকিউৰিটি ফ'ৰ্চৰ পৰা সন্মুখীন হ'ব পৰা সিহঁতৰ ৰিক্ৰুটমেণ্ট তাতো আজি সিহঁতক বিভিন্নভাৱে নেশ্যনেলিজিমটোৰ ওপৰত ৰাষ্ট্ৰপক্ষৰ মানুহে সোমাই লৈ তাতে টিচিং কৰিবলৈ ক্লাছ দিবলৈ ধৰিলে BLT সকলক যে আলফা এইটো খাতি সকলগিৰি বুলি নকয় অসমীয়া সংগঠন আমাৰ অসমীয়া বিৰোধী এইটো জগাই তুলিলে এইটো জগাই যিমানে তুলিছে এটা আমাৰ নেৰো যিটো বৃহত্তৰ যিটো নেশ্যনেলিজিম এইটো লাহে নিবলিং কৰি আনিছে খাই তাৰপিছতে আহিলে তিৱা সংগঠন বনালে মিচিঙৰ সংগঠন বনালে এইবিলাক চব সংগঠন বনাই মৰাণৰ সংগঠন বনাব ধৰিলে মটকৰ বনাব ধৰিলে মৰাণৰ সংগঠন বনালে চাহ জনগোষ্ঠীয় বনালে নাই এতিয়া ক'ত গ'ল এতিয়া ভাবিছে যে আলফা হয়তো ভাঙি যাব এনেকুৱা ভাবিছিলে এতিয়া আকৌ কিন্তু লাহে চেষ্টা কৰিলে লগে চেষ্টা কৰিছিলে আমি যেতিয়া এইটো টাইগাৰ ফ'ৰ্চ বনাইছো মৰাণ হয় নে বাৰু আমাৰ এইটো হৈছে মানে যেতিয়া আলফা মানে আলফা এতিয়া যদি আকৌ যদি সেই ৰূপত আহি গ'লে আকৌ এটা নেৰো নেশ্যনেলিজিমটো আকৌ সৃষ্টি কৰিবলৈ চাব আৰু এইটো কৰিব কিন্তু এইটো সফল নহয় লাহে চবে বুজি আহিছে আজি বড়োসকলে অকলে এইটো বেছিটো একো আনিব নোৱাৰিলে পাৰিলে জানো আজিওতো পতিত হৈ আছে ৰাভাসকলতো আজিও পতিত হৈ আছে ৰাভা চিকিউৰিটি ফ'ৰ্চে কিবা আনিব পাৰিলে নেকি চব সিহঁতৰ নিজৰ সৃষ্টি কৰিছিলে আৰু সিহঁতি সৃষ্টি কৰাটো ভংগ কৰিব জানে নষ্ট কৰিব জানে কেইজন কেপচাৰ নাই সিহঁতি চব আনিলে আদিবাসী ক'ত আজিতো এটাও নাই আজিতো কোনটো সংগঠন চব আনি পিনি এইটো কেৱল মাত্ৰ আমাৰ কাৰণে সৃষ্টি কৰিছে নেৰো নেশ্যনেলিজিমটো সৃষ্টি কৰি আমাৰ যিটো থলগিৰি নেশ্যনেলিজিমটো শেষ কৰি পেলাইছে এই কথাটো আপোনাৰ জৰিয়তে আপুনিও নিশ্চয় বুজি পাইছে আৰু জনগণকো আমি দিছো কেনেকৈ সিহঁতি ভংগ কৰে যেনে কমিউনিষ্ট য'ত প্ৰশাসন থাকে তাত ডেমক্ৰেচিটো এপ্লাই
হয় নে বাৰু কমিউনিষ্ট থাকিলে কমিউনিষ্ট ধ্বংস কৰিব ডেমক্ৰেচি সোভিয়েট ইউনিয়ন কেনেকৈ ভাবে গভৰ্ণৰশিপক তেওঁলোক মানুহক কেনেকৈ ৰাছিয়ানক মানে চিএছ কাণ্ট্ৰিবিলাকক প্ৰভুত্ব কৰিলে সোভিয়েট ইউনিয়ন কেনেকৈ ধ্বংস কৰিলে এইটো ডেমক্ৰেচি জয় গান ডেমক্ৰেচি প্ৰপগেণ্ডা এনেকুৱা দৰে বনাইছিলে যে আৰে ডেমক্ৰেচি ইমানে সুখ আছে এই সুখ পালে আৰু এইটো কমিউনিষ্ট এনেকুৱা বান্ধোনত আছে কেৱল মানে জাতিৰ কথা চিন্তা কৰিব লাগে এইটোৰ পৰা অন্ততঃ মুক্ত পাওঁ সেইকাৰণে আঁতৰি এইটো গুচি গ'ল কিন্তু আকৌ ৰাছিয়াটো বাধ্য হ'ল ৰাছিয়াটো আকৌ সেই নীতি ধৰিছে নে বাৰু আজি মস্কোৰ যিটো পুটিনৰ যিটো আগৰ যিটো সোভিয়েটৰ এই চিন্তাধাৰা আহিছে সেই চিন্তাধাৰাটো নাথাকিলে ডেমক্ৰেচি শেষ কৰি পেলাব ডেমক্ৰেচি নামত গ্ৰাস কৰি পেলাব এইটো তাত কৈছে সেইকাৰণে এটা উদাহৰণ ডেমক্ৰেচি কমিউনিষ্ট হলে ডেমক্ৰেচি আৰু কমিউনিজমৰ সদায় এটা সংঘাত থাকে যেনেকে কেপিটেলিষ্টৰ লগত মানে কি কয় কেপিটেলিষ্ট আৰু হেৰিৰ লগত কি খাব এইটো অপজিটটো কি কয় কেপিটেলিষ্টৰ এইটো কি বুলি কব কৰ্পোৰেট কেপিটেলিষ্ট আৰু আৰু এটা আছে পাহৰিছো ঠিক আছে বাৰু এইটো কেপিটেলিষ্টৰ লগত আৰু এটা সংঘাত এইটো থাকিলে মানে কেপিটেলিষ্টটো আনি দিব এইটো সংঘাত থাকিবই যেনেকে কমিউনিষ্ট থাকিলে ডেমক্ৰেচি থাকে নেশ্যনেলিষ্ট থাকে ইয়াতে মানে কি কয় নেৰো নেশ্যনেলিজমটো প্ৰেক্টিচ কৰাই দিয়ে আজিকালি মানুহে এক ঐক্যবদ্ধভাৱে যিটো আমাৰ সংগ্ৰাম হ'ব লাগে ধৰক এনআৰচি ক্ষেত্ৰত এনআৰচি এতিয়া ভাগ কৰি দিছে এইটো এটা ৰাষ্ট্ৰপক্ষৰ মানে এটা মানে ইলেকশ্যন মেকানিজমৰ ওপৰত আৰু ৰাষ্ট্ৰৰ মানে শাসনতন্ত্ৰটো ভাল ধৰণে পৰিচালনা কৰিবৰ কাৰণে এইবিলাক কাম কৰে এইটো আহিবৰ কাৰণে শাসন ব্যৱস্থাটো আহিবৰ কাৰণে ৰাজনীতিক দলবিলাকে এইবিলাক কৰে এতিয়াতো বিভিন্ন ধৰণৰ জনগোষ্ঠী এইবিলাক দেখিছেনে মটকৰৰ সিদিনা শুনিছো কোনোবাই 300 কোটি মাৰি গুচিছে ভৰত ৰাজে মাৰি তাৰ লগতো মটক নেতাবিলাকো জড়িত আছে প্ৰতিটো হেৰিয়তে স্কেণ্ডেল আছে আহোমৰ তাতো ওলাইছে আহোম যিবিলাক সংগঠন আছে সিহঁতৰ মাজতো স্কেণ্ডেল ওলাইছে ৰাভাৰ মাজতো বড়োৰ মাজতো এইবিলাক স্কেণ্ডেল মানে এইটো কৰাপশ্যনৰ আৰু বাটবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ কৰাপশ্যন বিলাক মাইক্ৰ' চেণ্টিগ্ৰেডলৈকে পঠাই দিছে কৰাপশ্যনৰ এইটো চিষ্টেমটো এই যে ভাগ এইটো এইবিলাক চব শাসক গোষ্ঠীয়ে কৰিছে কৰি থাকিব এইবিলাক সেইকাৰণে আমি সচেতন হ'ব লাগে আৰু সচেতন আমি একেবাৰে পতিত হ'ব লাগে সেইকাৰণে আজি কথাখিনি ক'বলৈ পাইছো ভাল লাগিছে বহুতখিনি কথাই ওলাইছে আজি বহুতখিনি কথাই ওলালে বহুতখিনি কথা স্পষ্টকে খোলাকে পাতিছো নাই আপুনিভাৱে কৰিবলৈ পাইছো নাই এইটো পিছৰ কথা কিন্তু মই যে ক'বলৈ পাইছো সেইকাৰণে ধন্যবাদ মই যে সুযোগটো দিয়া হৈছে আপুনি সুযোগটো কোন কৰি দিয়া হৈছে সেইকাৰণে ধন্যবাদ দিছো আপুনি কেতিয়াবা হাতত পিষ্টল তুলি লৈছিলে নে লৈ পেলাই মানে মই ডাইৰেক্ট সুধিছো আপোনাক কেতিয়াবা আপুনি হত্যা কৰিছিলে নে মানুহ যুদ্ধৰ ক্ষেত্ৰতো আৰু যুদ্ধত নামিলে মানুহ হত্যা হ'ব সেইটো আৰু শত্ৰুক নিধন কৰাটোতো আৰু এইটো কোনো অপৰাধ নহয় কোনো সংবিধানতে অপৰাধ বুলি নহয় আমি যেতিয়া শত্ৰুৱে আমাক যেতিয়া মানে আমাৰ শত্ৰুৱে আমাক হত্যা কৰিব সেইটোতো অপৰাধ বুলি নলয় কিন্তু আমাৰ মানুহখিনি যে যেতিয়া ঢুকাইছিলে যেতিয়া মৰিছিলে ধেমাজি হওক বা আন যিখিনি বম ব্লাষ্ট হৈছিলে সেই কথা এইটো ভাল সেইটো ঠিকে আছে আকৌ দীঘল মই দীঘলীয়া কৰিছো এইটো উত্তৰ লাগিব আপোনাৰ পৰা সেইকাৰণে দিবলৈ প্ৰস্তুত আছো না সেইকাৰণে আজি যে পাইছো এই কথাটো কবৰ কাৰণে কোনো এজন সংগঠনৰ সদস্যই যেতিয়া আৰ্মি প্ৰশিক্ষণ লয় নিৰীহ মানুহক মাৰিম বুলি প্ৰশিক্ষণ কেতিয়াও নলয় কেতিয়াও প্ৰশিক্ষণ নলয় আৰু সংগঠনৰ নেতা বা সংগঠনৰ যিখন বিষয়া আছে সৈনিক বিষয়া কোনোবা শিশুক বধ কৰিবৰ কাৰণে আজিলৈকে কোনো নিৰ্দেশনা দিয়া নাই এনেকুৱা চিটুৱেশ্যন কিছুমান অসমত সৃষ্টি হৈছিলে য'ত নেকি আমি এই ভুৱা গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱস বা অন্যান্য যিবিলাক উপনিবেশ ভাৰত ৰাষ্ট্ৰই আমাৰ অসমত মানে খুব উলহ মালৰে উদযাপন কৰিবলৈ বিচাৰে ইয়াৰ কাৰণটো হৈছে আমাৰ স্বাধীনতাৰ যুক্তিৰ প্ৰাসংগিকতাটো অপ্ৰাসংগিক কৰিবৰ কাৰণে জাক জমকতাই পালন কৰিবলৈ বিচাৰে আৰু সেইমতেও আমি কৈছো এই স্বাধীনতা আমাৰ অসমত এইবিলাক নকৰি যিটো নেকি সংগ্ৰাম চলি আছে এই সংগ্ৰাম গণতান্ত্ৰিক সংগ্ৰাম নহয় এই সংগ্ৰাম সহস্ৰ সংগ্ৰাম আপোনালোকে এইবিলাক জাক জমক নকৰিব আৰু আমি বিৰোধিতা কৰিম সহস্ৰ হওক বা নিৰস্ব হওক বিভিন্ন প্ৰতিবাদটো থাকিব আমাৰ সহস্ৰ নিৰস্ব দুইটাই এইবিলাকত আমাৰ থাকিব আমি অপাৰেশ্যন মানে ইয়াৰ ভিতৰত আমি বিহিত ব্যৱস্থা ল'ম আমি বাৰে বাৰে ঘোষণা কৰি থৈ আছো প্ৰতিটো দিৱসৰ আগতে ভাৰতীয় যুক্তৰাষ্ট্ৰৰ আগতে ঘোষণা দিওঁ অসমৰ জনগণক এলাৰ্ট কৰি দিওঁ
বা এইটো আপোনালোকে নাযাব, এইটো কৰি এনেকুৱা হ'ব এই কাৰণে হয়তো আপোনালোকক মৰাৰ আমাৰ মানসিকতা অন্তত এই দিনটো নেপাতিলেও একো নাযায়, আপোনালোক একো ধ্বংস নহয়, আপোনালোক একো হেৰুৱাব নালাগে। কেৱল মাত্ৰ ৰাজনীতি পৰিচালনা ৰাজনীতি নেতাসকলক পৰিচালনা কৰি আপোনালোকে তেনেকুৱা অনুষ্ঠানবিলাক বৰ্জন কৰিব, আৰু বৰ্জন কৰাটোৱে আপোনালোকৰ একমাত্ৰ নিৰাপদ বুলি আমি বহুবাৰ জনাই আহিছিলো। তৎসত্বেও কিন্তু অতি উৎসাহী কিছুমান ব্যক্তিয়ে তেনেকুৱা অনুষ্ঠানবিলাকক নিজৰ ল'ৰা ছোৱালী বা অন্যান্য পৰিয়ালবৰ্গক বিভিন্ন ধৰণৰ এটা গ্লেমাৰ এটা বিহু নাচ দেখাব পাৰিব, কিবা আমুক কৰিব পাৰিব, আৰু ৰাজনীতি দলৰ লগত থাকিলে কিবা সা সুবিধা পাব, নিজৰ ল'ৰা ছোৱালীক বলি প্ৰথা বনাই এটা বদনামটো তাক দিয়ে আলফাক দিয়ে। আমি কিন্তু প্ৰতিটো হেৰিয়তে কৈছো এইটো কৰিব নালাগে। আৰু এইটো চাওক সেই সময়ত খুব চৌদিশে গুৱাহাটীত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া ভাষণ দিয়ে তাৰ কাষতেতো গম ফুটিছে, দিছিলে নাই আগতে ইমান বিলাক অসমৰ মানুহে লেচন লোৱা নাই, অসমৰ মানুহে জানিবলৈ আমি বাৰে বাৰে এইটো নকৰিব। কিন্তু যিটো মানে ধেমাজি যিটো ঘটনা হৈছিলে, আমাৰ যিটো শেষত যিটো আমি পাইছো ধেমাজি ঘটনাটোৰ পিছত, ধেমাজিত যেতিয়া হৈছে তেতিয়া মই গহপুৰত মই NCC আছিলে, মই প্ৰেড কৰি আছিলো, তেতিয়া মনত পৰিছে। তেতিয়া তাৰ আগতে আমি আৰ্লি ৱাৰ্ণিং দিছো, আমাৰ সতীৰ্থসকলো কৈছো চা য'ত কৰিবি য'ত কি কৰিবি যাতে কোনো মানুহ মানে হেৰি নহয়, অনিষ্ট নহয়, বা কোনো আমাৰ থলগিৰি জনগণ তেনেকুৱা যাতে মানে ভুক্তভোগী নহয়, আমি স্পষ্টকে জনাই দিয়া হৈছে। এই জনাই দিয়াই সেইফালৰ পৰাতো সিহঁতে আমাক কোৱা নাই, আমাকতো কোৱা নাই, আমিতো ঘটনাৰ পিছতে গম ঘটনা কোনে কৰিলে কেনেকে কৰিলে। যেতিয়া হৈ গ'ল, হোৱা দোৱা লাগিছে, হোৱা দোৱা লগাটো স্বাভাৱিক। ভুলটো যদি অকল আলফাই নহয়, ইয়াৰ কাৰণে ৰাষ্ট্ৰপক্ষ জড়িত আছে, ইমান প্ৰতিটো হেৰিয়তে ঘটনাবিলাক হৈ আছে। আৰু ঘটনাবিলাক হোৱাৰ পিছতো সিহঁতে পুলিচ প্ৰশাসনে তাৰ পৰা সিহঁতৰ মানে মানুহক আঁতৰাই দিছে। কিন্তু তাৰ পৰিৱৰ্তে পুলিচ প্ৰশাসনে কি কৰিছে, মানে আমাৰ কণ কণ ল'ৰা ছোৱালীক তাতে মানে যিখিনি আছে কণ কণ ল'ৰা ছোৱালীক তাতে বা কিবা নাচ গানৰ হেৰিটো ঘুমাই দিছে। এই ঘটনাটো আমি পিছত ইনকুৱাৰী কৰি পাইছো, যেতিয়া ঘটিছে ঘটাৰ পিছত কোনে কৰিলে কি কৰিলে এই গোটেই পৰিপৰিকে ওলাইছে। ইয়াতে অসম পুলিচ সম্পূৰ্ণভাৱে জড়িত আছে। ইয়াতে সেই সময়ত যি শাসন কৰিছিলে কংগ্ৰেছৰ দলো কিছু নেতা জড়িত আছে। সিহঁতক খবৰ দিছে, পুলিচকো খবৰ দিছে, পুলিচকো খবৰ দিছে যে ইয়াতে বম ফুটা আছে, ল'ৰা ছোৱালীয়ে মৰিলে মৰক বুলি কৈছে। পুলিচে কৈছে কোন মৰিলে মৰি থাকক, খালি পুলিচ নাথাকে। পুলিচটো এটা মৰালে মৰিছে জানো? এটা পুলিচ নাই তাত। কিয় পুলিচ নাই তাতে? হেৰি কৰিছে এটা পুলিচ নাই। পুৰা ইহঁতি ভাবিছে এইবাৰ এনেকুৱা এটা এইটো ৰাষ্ট্ৰপক্ষ কৰে। চব পৃথিৱীতে ইণ্টেলিজেন্স বিলাকে যে শত্ৰুপক্ষৰ মানুহে শত্ৰুপক্ষৰ লগত মানে যি ধৰণে প্ৰভাৱিত কৰিব পাৰে আৰু শত্ৰুক ধ্বংস কৰি শত্ৰুক ইমেজ ধ্বংস কৰিবৰ কাৰণে এই কামটো শত্ৰুপক্ষ সদায় কৰি থাকে। আৰু এইটো সুবিধা পালে আমাৰ কোনোবাই কাৰোবাক খবৰ দিছে বোলে যে কংগ্ৰেছৰ লিডাৰ এইটো এনেকুৱা বোমা আছে, ল'ৰাখিনি মানুহখিনি আঁতৰি দিয়ক। এইটো পুলিচে খবৰ দিছে নাই 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 থাকক, মিছা কথা কৈছে। এনেকুৱাটো আছে, প্ৰমাণো আছে তেনেকুৱা বিলাক। আমিও কৈছো, বহুতবাৰ কৈছো এইটো কংগ্ৰেছৰ মানুহ জড়িত আছে, কংগ্ৰেছৰ মানুহ জড়িত আছে। আমাৰো কিছুমান মানুহক তেতিয়াই কংগ্ৰেছৰ নিজৰ শক্তিৰ কাৰণে আমাৰ কিছুমান নেতাৰ লগত তলে তলে গোপনে সম্বন্ধবিলাক ৰাখে, সম্বন্ধবিলাক ৰাখি এই কামবিলাক কৰে। আৰু এই কামবিলাক হৈ থকা আৰু হোৱাৰ পিছত যি হয়, আমি যিটো এই কামটো কৰিবলৈ দিয়া নাই, আৰু এই কামটো যদি কৰবাত কোনোবাই যদি কৰিবলৈ বিচাৰে বা ইয়াৰ কাৰণে এলাৰ্টমেণ্টটো আগতীয়াকে আমি আমাৰ বিবৃতি যোগে জনাই দিওঁ। এই ক্ষেত্ৰত অকল আলফাক দুখ দিছে, মেইন কথাটো অহা নাই। এই কথাটো সেইদিনাখন কিয় তাতে পুলিচ নাথাকিলে, পুলিচ প্ৰশাসন মানুহ কিয় নাই সেইটো হেৰিয়ত, আৰু পুলিচ প্ৰশাসন বেলেগ কৰিছে কি আগত সেইটোতে কৰে, প্ৰতিদিনা সেইটোৰ পৰা এই ৰাতিপুৱা সেই উঠাই লৈ মেটেল ডিটেক্টৰ কিয় নলগালে? মেটেল ডিটেক্টৰ লগোৱা ওলাই গ'ল। মেটেল ডিটেক্টৰ নোলোৱাকৈ কিয় মানে ল'ৰাবিলাকক নচুৱাইছে? তাত এইটো এটা পুলিচৰ দুখ হয় না নহয়? পুলিচে জানে, হেৰিও কংগ্ৰেছেও জানে, কংগ্ৰেছে জনাৰ পিছতো সিহঁতে এই কামটো কৰিলে। যেতিয়া নেকি টাইমাৰ আছে, টাইমাৰ থাকিলে তাত ফুটাটো ফুটিবই। তাত যেতিয়ালৈকে পুলিচে গম পায় মৰিলেও মৰক, তাত পুলিচ মানুহ নাই, এটা সাধাৰণ মানুহ মৰিলে একো নাই। পুলিচৰ একো সাধাৰণ মানুহ সিহঁতি নিজে মাৰি আছে, সাধাৰণ জনগণক মাৰিছে, যি সিহঁতৰ কোনো ডাঙৰ বিলাকৰ কোনো চেঞ্চ নাই, মৰিলেও মৰক। এইটো গেম প্লান কৰিছে, গেম প্লান কৰি মাৰি দিছে, মৰাই পিনি তাৰপিছতে গোটেই গোটেই যুগ ধৰি আমাৰ ওপৰত ব্লেমটো দি আছে, নেতাৰ ওপৰত ব্লেম দিছে, কাক কৰিছে, আমুকে কৰিছে। এইটো প্ৰকৃততে আলফা
সদস্য 100 ভাগ 10 ভাগ থাকিব পাৰে বম ফুটাৰ কাৰণে 10 ভাগ আমি পুলিচে আমাৰ লৰাই সেইকাৰণে আমি 10 ভাগ কিন্তু তাৰ আগতে তাক বিবৃতি দিয়া হৈছে ঘোষণা কৰা হৈছে পুলিচক জনোৱা হৈছে কংগ্ৰেছৰ মানুহে জনাইছে পুলিচে কৈছে মৰক এনেকুৱা ধৰণৰ খবৰ আহিছে এইটো সত্য ঘটনা যিবিলাকে হেৰি কৰিব যাক ধৰিছে সিহঁতেতো কনফেশ্যনটো ৰাজহুৱা নকৰে কনফেশ্যনবিলাক তেতিয়া ওলাই পৰিব এই ধেমাজি ঘটনাটো এইটো খুব পেথেটিক ঘটনা আমি এইটো কামনা কৰা নাই পেথেটিক ঘটনা কিন্তু আমি কৰা আমি এইটো পেথেটিক ঘটনা ঘটোৱা নাই এইকাৰণে নাই আমি জনগণক জনাই দিছো জনগণ সেইকাৰণে কৈছে আজি মানে কিবা আমি দিৱস দিলে আমি আপোনালোক জনগণক জনাই দিওঁ আপোনালোকে বৰ্জন কৰক আমি বৰ্জনৰ উপৰি আৰু বহু আমি ছিগনেল দিওঁ ইয়াতে সতৰ্কতা বাণী 1 নম্বৰ 2 নম্বৰ 3 নম্বৰলৈকে থাকে হয় না বাৰু আমি ক'ত ৰায় দিম ইয়াৰ পিছতো জনগণে হয়তো আকৌ চৰকাৰে যিটো মানে গভৰ্ণমেণ্ট ইণ্ডিয়াই যদি এনেকুৱা এইবিলাক বেছি উৎসাহিত কৰি আমাক কণ্ডেম কৰিবৰ কাৰণে স্বাধীনতা যে কিহৰ স্বাধীনতা বিচাৰিছে তাৰপিছত বিবৃতি দিব এইবিলাকে কৰিব নালাগে নিশ্চয় এইবিলাক কৰিব নাই সিহঁতি নকৰিলে আমাৰ পৰা প্ৰয়োজন নাইতো সিহঁতি এইটো থাকক গোটেই বস্তুটো তেনেকুৱা এইটো এটা প্ৰাকৃতিক ঘটনা এই ঘটনাটোৰ কাৰণে মানে হয়তো আমি মানে নিজৰ মানুহক হত্যা কৰি আমি ইয়াত মানে আনন্দ কৰাৰ কোনো অৱকাশ নাই আমি ইয়াতে আমাৰো এটা বেজাৰ লাগে দুখ লাগে লগাটো স্বাভাৱিক আৰু গোটেই গেমটো গভৰ্ণমেণ্ট ইণ্ডিয়াই খেলিলে গভৰ্ণমেণ্ট অসমে খেলি আমাৰ গোটেই ইণ্টেলিজেন্স ডিপাৰ্টমেণ্টে যিটো এইটো কামটো কৰি পেলালে এই কথাটো জনগণে এইটো বুজাৰ প্ৰয়োজন আছে জীৱনটো আমি বাছি লোৱা নাই এই জীৱনটো বাছি লৈছো আমাৰ যিটো লক্ষ্য উদ্দেশ্য আমাৰ যিটো হেৰুৱা যিটো স্বাধীনতা যিটো ৰাজনৈতিকভাৱে যিটো আমি স্বাধীনতা হেৰুৱাইছো সেইটো পুনৰুদ্ধাৰৰ কাৰণে অসমৰ মানুহৰ কাৰণে অসমৰ জনগণৰ কাৰণে আমি দিনে নিশাই আমাৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি নিজক সমৰ্পণ কৰি আছো এই ক্ষেত্ৰত আমি বাদ নহয় আমি এজন নীতিবান সদস্য হিচাপে নিজৰে এজন আপোন ককাই হওক বাই হওক কোনোবাই খুৰা দদাই হওক বা মমাই হওক নিজৰে ককায়েক বুলি ল'ব পাৰে ভাইক বুলি ল'ব পাৰে তেনে দৃষ্টিৰে চাওক আমাৰ হৈছে আমাৰ লগত মানে শ্ৰদ্ধা বুলি কয় মৰম চেনেহটো আমাক থাকিব লাগে যি নেকি এই মৰম চেনেহ আমাৰ জাতিৰ লগত বান্ধ খোৱা এটা বিষয় সেইকাৰণে আমাক অসমৰ মানুহৰ জনগণৰ আমাক মৰমৰ দৃষ্টি আছে মৰমৰ মানে যিটো দৃষ্টি আমাক চাওক মৰমৰ দৃষ্টি আমাক বিশ্লেষণ কৰক আমাক কোনো ধৰণৰ ভয় ভাৱ আমাৰ প্ৰতি ভয় ভাৱ থকা বা আমি অতি মানৱো নহয় আমি বাঘো নহয় হিংসুক জন্তুও নহয় আমি মানুহ নৰসাধক নহয়তো আমি হৈছো বিপ্লৱী এই বিপ্লৱী এটা জাতিৰ কাৰণে এটা জাতিৰ হেৰুৱা স্বাধীনতা উদ্ধাৰৰ কাৰণে আজি 40টা 4টা দশকও আমি সংগঠনৰ নীতি আদৰ্শ ব্ৰতী হৈ আছো ইয়াৰ ওপৰত আৰু এটা কথা হয়তো কিছুমান কাৰুকাৰ্য আমাৰ সদস্যসকলে কিবা এটা কৰিবলৈ পঠোৱা হয় তাৰ এটা বিসংগতি দেখা যায় যিটো ফল নোলায় এটা বিপৰীত ফালে গুচি যায় সেইটো কাৰণে হয়তো মানুহে সময়ে আমাক ধিক্কা দিব পাৰে কিন্তু এটা বিপ্লৱটো হৈছে ট্ৰায়েল এণ্ড এৰৰ মেথড তাত ভুল ভ্ৰান্তি হ'ব পাৰে এইটো আমি কৰিহে পৰিপক্ক হৈছো আৰু দিনবিলাক আমি যাতে জনগণৰ যাতে অনাহত যেনে ক্ষতিগ্ৰস্ত হ'ব নালাগে আমি এইটো প্ৰতিটো সময়তে আমি যত্নবান হ'ম এইটোত আমি জনগণক আপোনাৰ চেনেলত বা আপোনাৰ যোগেদি আমি জনাইছো ধন্যবাদ ডাঙৰীয়া মই এজন ব্যক্তিৰ নাম ল'ম আপুনি তেওঁৰ নামটো শুনাৰ লগে লগে আপোনাৰ মনত হোৱা এটা বা দুটা শব্দত উত্তৰটো দিব লাগিব আপুনি এজন ব্যক্তিৰ নাম জাষ্ট এটা বা দুটা শব্দত বেছি দীঘলীয়াকে ক'ব নালাগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত এজন খুব পৰিশ্ৰমী ৰাজনৈতিক নেতা লগতে তেখেতৰ উচ্চ আকাংক্ষা আছে উচ্চ আকাংক্ষা থকাৰ কাৰণে আজি ধাপে একেবাৰে MLA পৰা মিনিষ্টাৰ পৰা চিফ মিনিষ্টাৰ হ'ল এইটোতে তাৰ মাজত বহু হাৰ্ডল আছিলে আৰু এই পাওঁতে তেখেতৰ কলা কৌশল ৰাজনীতিটো আৰু কলা কৌশল বিভিন্ন ধৰণৰ কলা কৌশল প্ৰয়োগ কৰিব লাগে এই কলা কৌশল প্ৰয়োগ কৰাৰ বুদ্ধিটো বা কৌশলবিলাক বা কলা কৌশল প্ৰয়োগ কৰিব পৰা এই জ্ঞানকণ আছে বুলি মই ভাবো বাকী কেইজন নৈতিকতাভাৱে বা তেখেতৰ মানে নৈতিকভাৱে কিমান সবল সেইটো মই ক'বলৈ নাযাওঁ তেখেতৰ এথিক্স তেখেতৰ মৰেজ বা তেখেতৰ দায়বদ্ধতা জাতিৰ প্ৰতি কিমান আছে সেইটো মই আৰু তেখেতে জানিব তেখেতৰ হৃদয় ফালিটো মই চাব নোৱাৰো আচল কথাটো এইটোৱে কৈছো আৰু বেছি ক'ব এই তিনিটা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল
সৰ্বানন্দ সোণোৱাল মানুহ হিচাপে ব্যক্তি হিচাপে কোনো মানুহকে বেয়া ভাৱ পায় যিটো এটিকেচি বুলি কয় যিটো নেকি অমায়িক আচাৰ ব্যৱহাৰ মানে 1 নম্বৰ 100 ভাগৰ ভিতৰত মই 100 ভাগেই দিম কিন্তু যিটো ৰাজনৈতিক যিটো নেতা যি ধৰণে হ'ব লাগে আৰু এইখিনি এতিয়ালৈকে মই দেখা নাই তাৰ অলপ ক'ৰবাত নে ক'ৰবাত দৈন্যতা ৰৈ গৈছে হোৱাৰ কাৰণ মই নাজানো নিজে বিশ্লেষণ কৰিব যিহেতু নেকি এতিয়াও ৰাজনীতি পথাৰত আছে আৰু ৰাজনীতি পথাৰত থাকিলে জনগণৰ সেৱক কেনেকুৱা হ'ব লাগে জনগণৰ কাৰণে কেনেকুৱা নিবেদিত প্ৰাণ হ'ব লাগে এতিয়া আগন্তুক দিনত হয়তো জনগণৰ সৈতে একত্ৰিত হৈ জনগণৰ উন্নতিৰ হকে অসমৰ বিশেষকৈ অসমৰ উন্নতিৰ হকে কিছু কাম কৰিব বুলি আমি কামনা কৰিছো আৰু শুভকামনা থাকিল দুয়োলে আমাৰ শুভকামনা থাকিল আমি কাৰো অধিক চিন্তা কৰা কাৰো কাৰণ আমাৰ শত্ৰু নহয় দেই আমাৰ শত্ৰু নহয় আমি বুলি দুইজনকে আমি শত্ৰু নকৰো ইভেন যিবিলাক অসমৰে অপজিশ্যন আছে কোনোবা তেনেকুৱা গৌৰৱ গগৈ আছে মই সুধিম বুলি ভাবিছিলে গৌৰৱ গগৈ বুলি ক'লে আপোনাৰ মনত কেনেকুৱা গৌৰৱ গগৈ অমায়িক হিচাপে যিটো আচাৰ ব্যৱহাৰ যিটো নেকি ফিলিয়েল পিটি যিটো প্ৰিন্সিপল তেওঁ সুন্দৰভাৱে মানি চলে জ্যেষ্ঠজনক সন্মান কৰে এইটো বজাই ৰাখক কেপিটন এইটো মই কামনা কৰোঁ তেখেতৰ ৰাজনৈতিক উত্তৰণটো মানে একান্তৰে কামনা কৰিছো আশীৰ্বাদ দিছো আগুৱাই যাওক লুৰিণজ্যোতি গগৈ উদীয়মান মানে ৰাজনৈতিক নেতা মানুহ হিচাপে ভাল জনগণৰ লগত একত্ৰিত হ'বৰ কাৰণে জনগণৰ হৈ কাম কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু চেষ্টাটো আৰু কৰিব লাগিব অহংকাৰ অলপ বৰ্জিত কৰিব লাগিব কথা চাই চিতি ক'ব লাগিব মানুহ বয়সৰ অনুপাতে কথা ক'ব লাগিব বয়স যিমানে বাঢ়িব সিমানেই মানুহক কনভিন্স কৰিব পৰা কথা ক'ব লাগিব মানে বহু ভাষা বহু কথা ক'ব পাৰে কিন্তু কোনখিনি ভাষা কোন ভাষা ক'ত প্ৰয়োগ কৰিব লাগে বয়স অনুযায়ী যিখিনি মানুহ আমাৰ সমাজখন যিটো নীতিগতভাৱে এতিয়াও চলি আছে আমি বয়সীয়াল মানুহক কেনেকৈ সন্মান কৰিব লাগে সৰুক কেনেকৈ মৰম কৰিব লাগে যিটো ফিলিয়েল পিটি কথা কৈছো তেখেতে যদি ফিলিয়েল পিটি প্ৰিন্সিপলটো বজাই ৰাখি কথা কয় অহংকাৰী ভাৱ থাকিব পাৰে মানুহে যেতিয়া কিছু বিশেষকৈ ৰাজনীতি নেতা তেতিয়া অহংকাৰ ভাৱ জনসমাগম বিলাক দেখি জনসমাগম দেখি বেছি উৎফুল্লিত হয় আৱেগিক হয় এই আৱেগিক মুহূৰ্তত হয়তো এনেকুৱা নোকোৱা কথা কিছু কৈ দিব পাৰে সেই কৈ দিওঁতে হয়তো তেখেতৰ বিপদ নিজে মাতি আনিব পৰা পৰিস্থিতিৰ সৃষ্টি কৰে সেইটো কাৰণে সচেতন হ'ব লাগিব বয়স বাঢ়ি যোৱাৰ লগে লগে জনগণৰ মাজত কথা ক'ব লাগিব বিশেষকৈ ৰাজনীতিবিদটো ৰাজনীতি পথাৰত নামিছে মই ৰাজনীতিৰ পৰা অকণমান আঁতৰি গৈ এজন ব্যক্তিৰ নাম সুধিম আৰু তাৰ পৰা মই বিদায় ল'ম ডাঙৰীয়া আপোনাৰ পৰা জুবিন গাৰ্গৰ বিষয়ে কি ক'ব বিচাৰে তেওঁ যি কয় সেইটোৱে সকলোৱে ভাবে সেয়া আৰু জুবিনৰ কিছুমান মানে সহজাত স্বভাৱ আছে সহজাত স্বভাৱটো মানুহে সহজে এৰিব নোৱাৰে জুবিনৰ এৰিব নোৱাৰে আৰু জুবিনৰ যিবিলাক অংগ জুবিনক হয়তো কোনো দিনেই ভাল এটা পথ শুদ্ধ এটা পথ আমাৰ স্বনাম ধন্য কি কয় ভূপেন হাজৰিকাদেৱৰ দৰে এটা পথ ল'বৰ কাৰণে কাইদ নকৰে কৰা নাই জুবিনে যিটোৱে ভাবিছে যিটো ভাল বুলি ভাবে সেইটোকে প্ৰয়োগ কৰিবলৈ বিচাৰে কিন্তু মানুহৰ সেইটো প্ৰতিটো কথাই যে মানুহে ল'ব প্ৰতিটো কথাই যে শুদ্ধ হ'ব পৃথিৱীত এক্সুৱেলি মানে গুণী জ্ঞানী বুলি আজিলৈকে গুণী জ্ঞানী বুলি কোনো প্ৰতিষ্ঠিত কৰিব পৰা নাই যিমান জনা ব্যক্তিজনো তাৰ ভুল থাকিব পাৰে মানুহ মাত্ৰে ভুল হ'বই যিমান জ্ঞানী হওক আজি বিজ্ঞানিক হৈছে বিজ্ঞানীবিলাকৰ প্ৰতিটো ভুল হৈ গৈছে যেতিয়া এক্সপেৰিমেণ্ট কৰে লেবৰেটৰী যায় সিহঁততো বহুত নিজেও পতিত হৈছে মৃত্যু হৈছে কিছুমানে আকৌ বাৰে বাৰে সিহঁতক পৰীক্ষা কৰি সফল হ'ব পাৰিছে মানুহটো তেনেকৈতো সফল হয় না মানে জ্ঞান কিন্তু জুবিনৰ ক্ষেত্ৰত কিমান সফল হৈছে কিমান সফল হৈ যে গান গাইছে নাগাইছে এইটো পিছৰ কথা সেইটোলৈ আমি নাযাওঁ আৰু মানে অসমৰ লগতে যেনে ভূপেন দাৰ পৃথিৱীত এটা খ্যাতি আছে বাংলাদেশত ভূপেন দাৰ লগত জুবিনৰ তুলনা নহয় ভূপেন দাই প্ৰতিটো স্তৰৰ মানুহৰ লগত একাত্মিকতা যিটো সৃষ্টি কৰিব পাৰিছিলে জুবিনেটো কৰিব পাৰে এচাম যুৱকৰ মাজত আছে
এজ এ হোল নহয়, এচাম যুৱকৰ মাজত আছে, যুৱক যুৱতীৰ মাজত আছে, কিন্তু সেই যুৱক যুৱতীসকলেও যে আমাৰ জুবিন দা এনেকুৱা হ'ব লাগে, ষ্টেজত মদ খাই ধলং পলং কৰি উভত কুবি নচা বা কিমান বিভিন্ন ধৰণৰ শব্দ কৰিব নালাগে, এই কথাটো যদি যুৱচামে যদি ক'লে জুবিন হয়তো আৰু কিছু প্ৰগ্ৰেছ কৰিব পাৰিলে মানুহে মানে জাতি বৰ্ণ নিৰ্বিশেষে আবাল বৃদ্ধ বনিতা সকলোৱে জুবিনক হয়তো আগুৱাই ল'ব পাৰিলে বা জুবিনৰ মাইনত থাকিলে, কিন্তু জুবিনৰ সেইখিনি দৈন্যতা ৰৈ গৈছে। আৰু এতিয়া যে জুবিন সংশোধন হ'ব সেইটো মই নাভাবো, আৰু সেইকাৰণে জুবিন ভাগেই থাকিবলৈ দিব লাগে, তাক লৈ আমি ভিতৰত হোৱাটো নিবিচাৰো। কাৰণ মাজুলীত যিটো ঘটনা ঘটি গ'লে সেইটো খুব এটা দুখৰ মানে এটা বেয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে, সেইটো কাৰণে আৰু এইখিনি মানুহৰ এটা মুখা খুলি গ'ল। এতিয়া জুবিনে কৈছে মাতাল হৈ গৈছে, মাতাল যেতিয়া হয় মানুহ তাৰ কঠোৰ কথাৰ কোনো লাভৱান নাথাকে। আৰু প্ৰতিটো দেখিছো যেতিয়া মাতাল অৱস্থাত থাকে, মদ পান খাই আহে, সেইটো ডাঙৰ দুখ। এইটো মই গুণ বুলি নকওঁ, এইটো ডাঙৰ দুখ। মানে ডাঙৰীয়া, জুবিন গাৰ্গে যদি মদ নোখোৱাকে কথাখিনি কয়, সেই কথাখিনি মানুহে মানি লয়, এইটো আছে, মাতাল নোহোৱাকে দায়িত্ব আছে, জুবিনৰ ফেনৰ দায়িত্ব আছে, সেইটো কৰা নাই। কিন্তু ইয়াৰ পৰিৱৰ্তে আমাৰ সমাজখন যে কিমান অধপতনে গৈছে, জুবিনে ক'লেই যেনিবা, জুবিনটো মতাল হৈ ক'লে যে মই ভগৱান নামানো, ভগৱানৰ মই এনেকুৱা হত্যাধিকাৰী ভগৱান হ'ব পাৰে, এই কথা তাৰ যুক্তি আছে। কিন্তু এই যুক্তিখিনি যদি ভাল এটা মঞ্চত ক'লে সেইটো এটা গ্ৰহণযোগ্য হ'লহেঁতেন, ইমান বিতৰ্ক নহ'ল। এটা মঞ্চত কোৱা নাই, যে ডিবেট হৈছে, সুস্থ বিবেকে যদি ক'লে মানুহে সেইটো ক'লে হয়, ঠিক কথা কৈছে, মানুহ কেতিয়াও ভগৱান হ'ব নোৱাৰে, মানুহ মানে বিশেষ একজন ব্যক্তি কেতিয়াও ভগৱান হ'ব নোৱাৰে। মানুহটো সকলোৱে কৈছো, মানুহে দেৱ বুলি কয়, মানুহ সকলোৱে ভগৱান, সকলোৰে সকলোৱে ভগৱান বুলি এইটো আমাৰ বিজ্ঞজনে কয়। এতিয়া জুবিনে দিয়াৰ পিছত মই দেখিলো এইবিলাক, কিন্তু মই চাওঁ যে সামাজিক যেতিয়া ব্যাধিবিলাক দুই পক্ষৰ পৰা আমাৰ গণ্যমান্য এজন হত্যাধিকাৰী ইমান মানে অভদ্ৰভাৱে কথা কৈছে। এজন হত্যাধিকাৰী যদি হয় ইমান অভদ্ৰ কিয় হয়? এজন যদি ভগৱান তুল্য হয়, ভগৱান তুল্য মানে মহান ব্যক্তিয়ে চুৰ ডকাইত সকলোকে ভাল কৰিবৰ কাৰণে আশীৰ্বাদ ভাল হৈ পায়, তো আশীৰ্বাদ কৰিছো। আৰু মৰমে তেনেকে ক'লেহেঁতেন হত্যাধিকাৰী মুখত সেইটো শুনি নাপালো। আৰু এজন আছিলে যে ক'লে কি কথা, সেই হত্যাধিকাৰী যে প্ৰথমজনৰ কথা কৈছো, তাক এইবাৰ মই টান তলি আছো, সেইটো এটা তাৰপিছত কৈছে, সেইটো শুনিবলৈ বেয়া। দ্বিতীয় কথা ক'লে এজন হত্যাধিকাৰী মনত এনেকুৱা হিংসা ভাৱ থাকে নেকি? হত্যাধিকাৰী মানে মানুহে গুৰু বুলি মানে লাখ মানে গুৰু বুলি মানে পূজ্য ব্যক্তি, হত্যাধিকাৰী বিলাকৰ মুখত সাও দিয়ে নেকি? যিমান চুৰ ডকাইত যি হয়, চুৰ কেলে হয়, ডকাইত কেলে, পৰিস্থিতিগত ভাৱে হয়, এইটো ধনীটো নহয় না, দুখীয়া হয়, দুখীয়াৰ কাৰণে চুৰ হৈছে, ধনী চুৰ নাই। ধনী চুৰ বিলাকতো নকয় নকয় খালি তেনে সিহঁতৰ ডনেশ্যন লয় হত্যাধিকাৰী বিলাক, নলয় জানো? কিন্তু এই ধৰণৰ যে বক্তব্য, তাৰপিছত জুবিনৰ আৰু এটা দিলে, জুবিনৰ এটা অভিশাপ দিছে, অচিন বেমাৰ বুলি ক'লে। এইজন ব্যক্তি কেনেকৈ ভগৱানৰ তুল্য হয়, কেনেকৈ হত্যাধিকাৰী তুল্য হয়, আমি আচৰিত পাইছো। আমি জাতি হিচাপে যি জাতিয়ে আমাৰ ব্যক্তিসকলে মানে হত্যাধিকাৰী বুলি পূজন কৰে তেখেতক, সেইজন ব্যক্তিৰ মুখত যদি এই কথাবিলাক ওলায়, আমি জাতিটোক ধৰ্মৰ কোনফালে লৈ তাৰপিছত হত্যাধিকাৰী একদম উৎসৱ বা তাচ্যলোক কৰি সিংহৰ বাসৰ কৰি গৰ্জন কৰিছে, তেতিয়াহ'লে আমাৰ হত্যাধিকাৰী বিলাকে এই মোৱামাৰীয়াৰ, মই আজি মনত পৰিছে মোৱামাৰীয়া সত্ৰ, মানে যিটো নেকি আহোমৰ দুখ, মানে আহোম ৰাজত্ব কালৰ যিটো শাসন ব্যৱস্থা, সেইটোক উপদেশ দিব লাগিছিলে আমাৰ হত্যাধিকাৰীসকলে। হত্যাধিকাৰী যে আহোম প্ৰশাসন আপোনালোকৰ এইটো ভুল আছে দেই, মানুহবিলাকক অত্যাচাৰ, মানুহবিলাকক এইটো নকৰিব। কি কৰিলে? তাৰ বিপৰীতে আহোম প্ৰশাসনৰ বিৰুদ্ধত মোৱামৰীয়া বিদ্ৰোহটো জাগৰণ কৰিলে। এটা ৰজাক এটা উপদেশ দিব লাগিছে, উপদেশ নিদি তাৰ বিৰুদ্ধে বেলেগ এটা মানে দিশত এটা জাগৰণ সৃষ্টি কৰি, তেতিয়া সেইটো কাৰণে আমাৰ সেইটো একেবাৰে অসমৰ সেই মোৱামৰীয়া বিদ্ৰোহটো দুই পক্ষতো মানুহ, অসমত থলগীৰ মানুহেতো অযথা মৃত্যুবৰণ কৰিলে নাই। এই কথাবিলাক আমি অতীতৰ পৰা শিক্ষা ল'ব লাগে। শিক্ষা নলে আজিও যদি একেধৰণে কৰে, আজিও যদি আমি আমাৰ হত্যাধিকাৰী বিলাকে এইটো কামটো কৰে বা জুবিনেও কৰি থাকে, আমাৰ সমাজখন কিন্তু জুবিনো আধা বেয়া নিচিনা হৈছে। জুবিনো আধা বেয়া কৰা, ইয়াত যদি জুবিনৰ মন মানসিকতা দুখীয়া দৰিদ্ৰ আপলিপমেণ্ট কৰা কিছুমান
কৰ্মকাণ্ডত জড়িত হৈ আছে এইবিলাক আমিতো তাক সমালোচনা কৰা নাই ক'ত কি সেই কাৰণে বিপণী খুলিছে কিবা কৰিছে মানুহ মানে ব্যৱসায় ল'ৰাখিনি নতুন প্ৰজন্মক আগুৱাই নিবলৈ ধৰিছে এইটো আমি বাধা দিয়া নাই ভাল পাইছো তাৰ উৎসাহিত কৰিছো তাৰ কণ্ঠটোক আমি সদায় আমি আমাৰ যে অসমৰ সম্পদ হিচাপে কণ্ঠটোক আমি স্বীকৃতি দিছো কিন্তু তাৰ পৰিৱৰ্তে এইটো উল্টাটো কৰিছে এই কথাখিনি নতুন প্ৰজন্মই আজি কিয় বুজি পোৱা নাই তাক যদি নিজৰ গ্ৰুপ যদি ভাল দিশলৈ আনিব লাগে স্বাৰ্থ বুলি কৈছে তাক যদি ভালকৈ কৰিলে আৰুতো মানে ইহঁতে বেছি মানে যুৱ চামৰ কাৰণে আৰু পূজ্য হ'বতো সিহঁতে যুৱ চামে কিয় চিন্তা কৰা নাই এই যুৱ চামৰ প্ৰতিও মই এইটো আহ্বান জনাইছো চিন্তা কৰক ভাল কৰা বা যুৱ চামৰ দায়িত্ব আছে পৰিবাৰৰ দায়িত্ব আছে যাতে এইটো নকৰে এইটো কাম কৰি এইটো কামত উদগনি মদ খোৱাটো দিব নালাগে মদ খাই ঘৰতে খাওক খালে যদি ইষ্টৰ খাব নালাগে ঘৰতে খাওক না ঘৰতে খাই কি চিঞৰে কি বাহৰ কাঠ কি কাটে কি কৰে কি এইটো যেতিয়া জুবিনৰ কথাটো মই অলপ দীঘলীয়া আৰু মানে এটা ভাল হ'ব বুলিয়ে মই কৈছো মই তাৰ নিজৰ সহায় বুলি সন্মানো কৰে পাইছো মই মোৰ লগত কোনো ধৰণৰ অৱদান কথাও নকয় কিন্তু সমাজত যেতিয়া ওলাই যায় আমিও কিয় ভাল তেওঁ যদি ভাল মানে মই কৈছো বহুত মানুহে ভাল পায় ন বহুত ল'ৰা ছোৱালী তেওঁৰ প্ৰতি তেওঁ এটা কথাত উঠি আহে নামি আহে ওলাই আহে যিকি নহওক ধন্যবাদ ডাঙৰীয়া আজিলৈ বিদায় লওঁ যথেষ্ট মোৰ মোবাইলত বেটাৰী খতম হ'বলৈ হৈছে